ছাত্ৰ ছাত্ৰীসকল, আজি আমি ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ ধনবৰ আৰু ৰতনী কবিতাটি আলোচনা কৰিবলৈ লৈছোঁ। কবিতাটি আলোচনা কৰিবলৈ লোৱাৰ আগতে আমি মালিতা কি তাক জানি ল'ব লাগিব, কিয়নো বেজবৰুৱাদেৱৰ এই ধনবৰ আৰু ৰতনী কবিতাটি এক মালিতা বা আখ্যানমূলক গীত। মালিতা কি বুলিলে একেবাৰে সহজ ভাষাত ক'বলৈ গ'লে মালিতা এটা কবিতা বা গান যি এটা সাধুৰ বৰ্ণনা দিয়ে। আচলতে মানুহৰ মুখে মুখে প্ৰচলিত কোনো গীত তথা কাহিনী যিবোৰত দিঠকৰ লগত কল্পনাৰ মিলন হয় আৰু যিবোৰ সাধু বা আখ্যান হিচাপে প্ৰকাশ পায় তাকে মালিতা বুলি কোৱা হয়। ঠিক সেইদৰে বেজবৰুৱাদেৱৰো এই ধনবৰ আৰু ৰতনী কবিতাটি এক প্ৰেমমূলক কবিতা। ইয়াত প্ৰেম বিৰহৰ এটি অতি কৰুণ দৃশ্য পৰিস্ফুট হৈছে। কবিতাটোত প্ৰথম স্তৱত কৈছে যে উজাই আহিলে ভাতিৰে ৰতনী, বুকুৰে মাধুৰী লৈ, ভটিয়াই গ'লেও হাঁহটো সামৰি মোলৈ খোলাটো থৈ। ইয়াত কৈছে যে মালিতাটোত আচলতে এই মালিতাটোত বা কবিতাটোত দুটা চৰিত্ৰ হৈছে ধনবৰ আৰু ৰতনী। ধনবৰ উজনি দিশমুখৰ এটা ডেকা ল'ৰা আৰু ৰতনী ধনশিৰি মুখৰ এজনী গাভৰু। ৰতনীয়ে মাক দেউতাকৰ সৈতে ধনবৰৰ ঘৰত কিছুদিন আছিলগৈ। কেও কিছু নোহোৱা নিথৰুৱা ধনবৰে ভাতিৰ পৰা ভটিয়াই অহা ৰতনীৰ প্ৰতি আকৰ্ষিত হৈছিল। যৌৱনৰ মাদকতা বিচাৰি ৰতনীক ধনবৰে নিজৰ অন্তৰত কেৱল নিগাজিকৈ ঠাই দিয়াই নহয়, ৰতনীৰ সৈতে সংসাৰ কৰাৰ সপোন দেখিছিল আৰু পৰস্পৰে পৰস্পৰক পাবৰ বাবে হাবিয়াস কৰিছিল। যদিও কেও কিছু নোহোৱা নিথৰুৱা ধনবৰলৈ ৰতনীক দিবলৈ ৰতনীৰ মাকৰ অলপো ইচ্ছা নোহোৱাত বা ইচ্ছা নাছিল, সেয়ে উজনিত কিছুদিন কটাই নাৰিকলৰ হাঁহভাগ খাই খোলাটো দলিয়াই পেলোৱাৰ দৰে ৰতনীয়েও যৌৱন ৰসেৰে পৰিপূৰ্ণ ধনবৰৰ মৰম চেনেহক দলিয়াই ৰতনী পুনৰ ভাতিলৈ ভটিয়াই যায়গৈ। ৰতনীৰ বিদায়ে ধনবৰৰ জীৱনলৈ কাৰুণ্য, বেদনা আৰু হতাশাই আগুৰি ধৰিছিল। এই কবিতাটি এক প্ৰেমমূলক কবিতা যদিও ইয়াত কৰুণ তথা বিষাদৰ কথা খুব সুন্দৰকৈ ফুটি উঠিছে। আৰম্ভণিতেই কৈছে যে এই কবিতাটিৰ মূল চৰিত্ৰ ধনবৰ আৰু ৰতনী। ৰতনী যেতিয়া ধনবৰৰ ঘৰত কিছুদিন থাকিবৰ বাবে আহে তেতিয়া ধনবৰ আৰু ৰতনীৰ মাজত প্ৰেমৰ ভাৱ জাগি উঠে। যিহেতু তেওঁলোক 16 বছৰীয়া এহাল যুৱক যুৱতী। পিছে ধনবৰ যেনে তেনে খাই বৈ থাকি জীৱন কটোৱা এজন ডেকা হোৱাৰ বিপৰীতে অৰ্থলোভী ৰতনী মাকে সিহঁতৰ প্ৰেমত নাকচ কৰি ৰতনীক চিৰদিনৰ বাবে ধনবৰৰ জীৱনৰ পৰা আঁতৰাই লৈ গুচি গৈছিল আৰু তেনে ক্ষেত্ৰত ধনবৰক এক হতাশাই আগুৰি ধৰিছিল। আকৌ কৈছে পৰ্বতে পৰ্বতে বগাব পাৰোঁ মই লতা বগাবলৈ টান, ৰতনী সোণাইকে বৰাব পাৰোঁ মই মাকক বুজাবলৈ টান। ৰতনীক ধনবৰে ভাল পাইছিল সঁচা, কিন্তু অৰ্থলোভী মাকে সিহঁতৰ মৰম ভাল পোৱাক অৰ্থৰ লগত তুলনা কৰি ৰতনীক চিৰদিনৰ বাবে ধনবৰৰ কাষৰ পৰা আঁতৰাই লৈ গৈছিল। ৰতনীক পাবলৈ সকলো ধৰণৰ কঠোৰ পৰিশ্ৰম অৰ্থাৎ পাহাৰ বগাবলৈও প্ৰস্তুত আছিল যদিও অৰ্থলোভী ৰতনীৰ মাকক মৰমৰ দোলেৰে বান্ধি ৰাখিবলৈ সক্ষম হোৱা নাছিল। আৰু তেনে পৰিস্থিতিত ৰতনীৰ বুকুৰ ব্যথাৰ কথা জানিও মাকৰ বাধাৰ প্ৰাচীৰখনক তছনছ কৰি পেলাব নোৱাৰি ৰতনীক হেৰুৱাব লগা হোৱাৰ কথাই আৰু ৰতনীৰ মাকৰ অনিচ্ছাৰ কথা জানিব পাৰি ধনবৰ দুখত ভাগি পৰে। ধনবৰ আৰু ৰতনীৰ যি সঁচা মৰম সেই মৰমক মোহাৰি পেলাইছিল একমাত্ৰ ৰতনীৰ মাকে, কিয়নো ৰতনীৰ মাকৰ দৃষ্টিত কেৱল অৰ্থ থাকিলেহে কোনো প্ৰেমৰ জয়ী হ'ব পাৰিছিল। আকৌ কৈছে গঙাতে উৰি লৈ গঙাৰে চিলনী, বালিতে উৰি লৈ ঘোঁৰা, সেন্দুৰী টিঙতে বহি উটি গ'লে ৰতনী ধনাই পৰা। ধনবৰৰ বুকু সুদা কৰি সেন্দুৰৰ ৰঙেৰে বোলোৱা
নাৱৰ টিঙত বহি ভটিয়াই যোৱা ধনবৰৰ বুকুলৈ নামি অহা গভীৰ বেদনাৰ কথা এই স্তৱকটিত খুব সুন্দৰকৈ প্ৰকাশ পাইছে। ধনবৰ আৰু ৰতনীৰ মাজত গঢ় লৈ উঠা প্ৰেমে পূৰ্ণতা পোৱাৰ আগতেই ৰতনীৰ ভৱিষ্যতৰ কথা ভাবি ৰতনীৰ মাকে ধনবৰৰ জীৱনৰ পৰা ৰতনীক আঁতৰাই নিয়ে আৰু ৰতনী সেন্দুৰ বোলোৱা নাৱৰ টিঙত বহি ভটিয়াই যায়গৈ। ৰতনী আঁতনি যোৱাৰ বেথাই আকাশেদি উৰি যোৱা গঙা চিলনী অৰ্থাৎ মাছ খোৱা চৰাই আৰু বালিঘোঁৰা অৰ্থাৎ নৈ পাৰত ঘোঁৰাৰ দৰে লৰি ফুৰা চৰাইবোৰ চাই চাই ধনবৰৰ মন বেদনাৰে ভৰি উঠে। ধনবৰ আৰু ৰতনী এই কবিতাটিৰ প্ৰতিটো স্তৱকতে খুব সুন্দৰকৈ প্ৰেমৰ ভাৱ ফুটি উঠিছে আৰু তাৰ লগতে যি বিৰহৰ বেদনা সেইখিনি কথাও খুব সুন্দৰ ৰূপত ফুটি উঠা দেখা গৈছে। আৰু প্ৰতিটো স্তৱকতে প্ৰথম স্তৱকৰ পৰা তাৰ পাছৰখিনি স্তৱকলৈকে ধনবৰৰ মনত যি বিৰহ সেই বিৰহ খুব সুন্দৰকৈ বেজবৰুৱাদেৱে ফুটাই তুলিছে। এতিয়া আহোঁ চৰাই তুলিলে ঐ চৰা পোৱালি গছৰ ডাল শুৱনি কৰি ৰতনী তুলিলে মাকে বাপেকে ধনাই কাল সতৰু কৰি লুইতৰ শিহু ঐ টোপাইবোৰ মাৰিলি আকৌচোন এটিবাৰ ওলা ধনশিৰি ৰতনী টোপাইবোৰ মাৰি গ'ল ভাঙি মোৰ কামিহাৰ চোলা। ইয়াত কৈছে যে যেতিয়া চৰায়ে বাঁহত পোৱালি তোলে তেতিয়া চৰাইবিলাকে নাচি বাগি গীত গাই গছজোপা সৌন্দৰ্য বৃদ্ধি কৰাৰ দৰে ৰতনীক জন্ম দি হয়তো ৰতনীৰ মাকেও অনুৰূপ তৃপ্তি লভিছিল। সেইবাবে সিহঁতৰ প্ৰেমৰ কথা জানিও শেষত ধনবৰৰ নিচিনা দুখীয়া ল'ৰাৰ লগত সংসাৰ তৰিলে জীয়েকৰ জীৱনো দুখ হ'ব পাৰে ভাবি এই সম্পৰ্ক আধাতে মোহাৰি আঁতৰাই নিয়াত ধনবৰে ৰতনীক ঘোৰ শত্ৰু বুলি জ্ঞান কৰে। তাৰ দৃষ্টিত ৰতনীৰ মাক দেউতাকে যে ৰতনীক ঘোৰ শত্ৰু কৰিহে যে জন্ম দিলে যাৰ কাৰণে ধনবৰৰ জীৱনলৈ দুখৰ দিন চাপি আহে সেয়ে শেষত ৰতনীক ঘোৰ শত্ৰু বুলিহে জ্ঞান কৰিছে। কিন্তু ৰতনী তাৰ জীৱনৰ পৰা গুচি গ'লগৈ সঁচা কিন্তু এবাৰলৈ তাই মনৰ উপস্থিতি জনাবলৈ পুনৰ ঘূৰি নাহিল। ভৰ বাৰিষা লুইতত শিশুবোৰে আনন্দত নাচি বাগি পানীৰ মাজে মাজে বুৰ মাৰি নোহোৱা হৈ যোৱাৰ পাছতো পুনৰবাৰ পানীৰ মাজৰ পৰা ওলাই নিজৰ উপস্থিতিৰ কথা জনায়। কিন্তু ৰতনী যি গ'ল আৰু তাৰ জীৱনলৈ উভতি নাহিল। ৰতনীৰ এনে কথা ধনবৰে খুবেই দুখ পালে। তাৰ এনে লাগিল যেন বুকুৰ কামিহাৰডালহে ভাগি থাকিল। আকৌ কোৱা হৈছে যে নৈ পাৰতে কাৰে এৰাবাৰী চপৰা চপৰে খহে লুহিতৰ পাৰতে কাৰে ধনবৰ ৰতনীৰ বেজাৰত জহে। যিদৰে এৰাবাৰীৰ প্ৰতি কাৰোৰে মোহ নথকাৰ বাবে চৰণীয়া পথাৰলৈ পৰিণত হৈ খহনীয়াত খহি গ'লেও কাৰো কাণসাৰ নাথাকে তেনেদৰে পিতৃ মাতৃ নোহোৱা ধনবৰৰ প্ৰতি ৰতনী মাক দেউতাকে কোনো ধৰণৰ আগ্ৰহ নাছিল। সেয়ে লুইতৰ পাৰত বহি ৰতনীৰ চিন্তাত ধনবৰ এফালৰ পৰা এৰাবাৰীৰ দৰে জহি খহি যাবলৈ ধৰে আৰু ব্ৰহ্মপুত্ৰৰ পাৰত বহি কান্দি কান্দি বিলাপ কৰিবলৈ ধৰিলে। ৰতনীবিহীন জীৱন যেন ধনবৰৰ বাবে অসাৰ হৈ গ'ল। ৰতনীৰ বেজাৰচন্ন ধনবৰে লুইতৰ পাৰত বহি মৃত্যুক সাৱটি ল'বলৈ প্ৰস্তুত হৈছে। ধনবৰৰ বাবে ৰতনীৰ প্ৰেমেই কেৱল সৰ্বোচ্চ আছিল। সেয়ে ৰতনীবিহীন জীৱনক অসাৰ জ্ঞান কৰি ধনবৰে লুইতৰ বুকুত জঁপিয়াই আত্মজাহ দিয়ে আৰু ধনবৰৰ আত্মজাহে পৃথিৱীত এক শোকৰ বিননি এৰি থৈ গ'ল। এনেকৈয়ে বেজবৰুৱাদেৱে মালিতাতীত এটা সঁচা প্ৰেমৰ উদাহৰণ দাঙি ধৰিলে আৰু নানা ধৰণৰ উপমাৰ সফল প্ৰয়োগ কৰি ধনবৰৰ দুখৰ এটি অতি কৰুণ প্ৰকাশ ঘটালে। যি দুখন হৃদয়ৰ মিলন হৈও দুখীয়া অৱস্থাক সেৱা জ্ঞান কৰাত নিজৰ প্ৰেমিকাক হেৰুৱাব লগাত পৰে আৰু হেৰুৱাৰ বেদনা সহিব নোৱাৰি কবিতাটিৰ মূল নায়কে লুইতৰ বুকুত আত্মজাহ দি এক সঁচা প্ৰেমৰ নিদৰ্শন দি থৈ যায়। তেনেহ'লে ছাত্ৰ ছাত্ৰীসকল আমি আজি বেজবৰুৱাদেৱৰ খুব ধুনীয়া প্ৰেমৰ কবিতা এটি আলোচনা কৰিলোঁ।
বৰ্তমান সময়ৰ যি ভোগবিলাসী তথা সুবিধাবাদী মিথ্যা প্ৰেমৰ সম্পূৰ্ণ বিপৰীত ছবি দাঙি ধৰিলে বেজবৰুৱাদেৱৰ এই সুন্দৰ কবিতাটিত।